এতিয়া আমি গৈ আছোঁ শ্ৰীৰামপুৰীয়া গাঁৱলৈ। আজি শিৱৰাত্ৰি। সকলো সমগ্ৰ ৰাজ্যক শিৱৰাত্ৰিৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এতিয়া গৈ আছোঁ পোৱা নাই শিৱৰাত্ৰিৰ আজিৰ মহান ঈশ্বৰক আমি সেৱা কৰিবলৈ গৈ আছোঁ শিৱদৌললৈ। শ্ৰীৰামপুৰীয়া শিৱদৌল এটা মন্দিৰ আছে শিৱ ঈশ্বৰৰ মহিমা আমি এতিয়া পাওঁ। এতিয়া আমি পালোঁ অ ভাইটি চাকি কিমান আহিছে? ৰুদা দিয়। এতিয়া আমি চাকি কিনিছোঁ এতিয়া আমি চাকি কিনিলোঁ দেই। মানে অকলে মানে বজাইছে এতিয়া তাৰ বহুত ফূৰ্তি লাগিছে। এতিয়া বহুত দৰ্শন কৰিছে। এতিয়া আমি এতিয়া সেৱা কৰিব লাগে। এতিয়া আজি শিৱৰাত্ৰি। এতিয়া শ্ৰীৰামপুৰীয়া গাঁৱত মানে বহুত ডাঙৰ মানে শিৱদৌল আছে। আমি সেৱা কৰিছোঁ এতিয়া। আজিতো বহুত ভাল লাগিছে। আজি যিহেতু শিৱৰাত্ৰিৰ দিনাখন উলহ মালহেৰে পালন কৰা হৈছে। বহুত ভাল লাগিছে। আমি যোৱা বছৰ দৰে এইবছৰো আমি শিৱৰাত্ৰি পাতিছোঁ। সকলো ভক্ত আহে যেন আমাৰ শিৱ মন্দিৰলৈ। ভগৱানৰ আশীৰ্বাদ লওক, বছৰটো ভালকে যাওক, তাৰ কামনাৰে সকলোকে মহাদেৱ আজি শিৱৰাত্ৰি উপলক্ষে ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ দিগন্ত দা। মানে কিবা কিবি মানে বহুত খুশ লাগিছে আজি। ভাল লাগিছে ন বহুত মানে আজিৰ মানে আজিৰ দিনটো মানে ঈশ্বৰ মানে এতিয়া আমাৰ বন্ধুৱে আজিৰ মানে শিৱৰাত্ৰিৰ বিষয়ে অকণমান ক'ব। মানে শ্ৰীৰামপুৰীয়া গাঁৱৰ এই মানে কৰ্টিপা হাইস্কুলত একেলগে গৈছিলোঁ। এতিয়া মানে আজি মানে শিৱৰাত্ৰিৰ বিষয়ে অকণমান ক'ব। কেনেকুৱা মানে আজি শিৱৰাত্ৰিৰ দিনটো বহুত ভাল লাগিছে। অকল মোৰ কাৰণে নহয়, সকলো অসমবাসীৰ কাৰণে আজি পুৰা ফূৰ্তিৰ দিন ন। আজি যিহেতু আজি শিৱৰাত্ৰি, সেইটো কাৰণে আজি শিৱৰাত্ৰিৰ দিনটো আমি আপোনালোকক হেৰি আন্তৰিক শুভেচ্ছা যাচিলোঁ। কাৰণ যাতে এনেকৈ ভৱিষ্যতে হৈ থাকক, সেইটোকে কয়। আৰু শিৱৰাত্ৰিৰ বিষয়ে আমাৰ দাদা মানে শিৱৰাত্ৰিৰ বিষয়ে অকণমান ক'ব। নমস্কাৰ। আমাৰ বিগত বছৰৰ দৰে এই বছৰো মুক্তিনাথ শিৱ মন্দিৰ ৰাইজৰ সহযোগত উদযাপন কৰা হৈছে। সেয়েহে আমি এইদৰে অনাগত বছৰো পাতি থাকিম বুলি ভাবিছোঁ। আৰু সকলোৱে ইয়ালৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু আমাৰ প্ৰসাদ ল'বৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। এতিয়া ওলাই আহিছে বহুত মানে মানুহ আহিছে এতিয়া সেৱা কৰিবলৈ। এতিয়া আমি ওলাই আহিছোঁ এতিয়া। ঠিকে হ'ব। এতিয়া আমি ওলাই আহিছোঁ। গৈ আছে এতিয়া চাৰিগৰীয়া পালোগৈ আমি শ্ৰীৰামপুৰীয়াৰ পৰা চাৰিগৰীয়া পালোগৈ। এতিয়া মই কোৱাই নাই। এতিয়া তাতে মই কাম আৰু তাতে নিজানত বহি অকণমান তাতে মানে জিৰাম, তাৰপিছত তাতে কাম কৰোঁ। এতিয়া গৈ আছোঁ আৰু গৈ আছোঁ এতিয়া গৈ আছে বেছি দূৰ নহয় আৰু 3 কিলোমিটাৰমান হ'ব আৰু। এইয়া কল কাঢ়িছোঁ না, এইয়া দেখোঁ না, এইয়া লাডু অকণমান এনেকৈ আৰু মানে ইমান নালাগে আৰু চোৱা এনেকৈ এইয়া লাডু চা লাডু আছে নাই? চোৱা নাই মই এতিয়া
মই এতিয়া কল কাঢ়িছোঁ এই বন্ধু কাঢ়িছে ভাল লাগে হা আৰু লাডু কাঢ়িছোঁ লাডু এই লাডু ভাল লাগিছে পুৰা ভাল লাগিছে বৰ্তমান মই কাঢ়িছোঁ আমি গৈ আছোঁ এতিয়া মোৰ ভিডিঅ'বিলাক চাব যদি ভিডিঅ' বেয়াকৈ বনাইছে মানে কমেণ্ট বক্সত জনাব তেতিয়াহে মই বুজিম মানে ভালকৈ বনাইছে নে বেয়াকৈ বনাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব লগতে থেংক ইউ অ'কে আমি গৈ আছোঁ এতিয়া বাইক চলাইছে বাইক কেনেকৈ চলাইছে আমাৰ লৈছে এই আমাৰ বাইক চলাব পাৰে এই একদম বাইক চলাই টেকনিক আছে নহয় এই আছা বাইক চলাইছে গৈ আছোঁ আমি এতিয়া গৈ চাবগৈ আৰু